Good morning friends, welcome back to my channel. Eta breakfastor সময় এটা 9টা বাজিছে আৰু মই আজি ব্ৰেকফাষ্টটো আপোনালোকক নেদেখুৱালো বনোৱা মই ব্ৰেকফাষ্টত বনালো ঘুগুনি শুকান ৰুটি আৰু চাহ আৰু এটা আমাৰ ঘৰত সদায় মিঠাইটো থাকে সেইকাৰণে এটা মিঠাই ললো মই গা ধুই আহিলো মোৰ হাজবেণ্ড মানে বজাৰলৈ গৈছিলে বজাৰৰ পৰা আজি এয়া কি আনিলে চাওকচোন মই আপোনালোকক দেখুৱাইছো আপোনালোকক দেখুৱাইছো এয়া ভাত কেৰেলা তিতা কেৰেলা এয়া মৰিচাৰ ঠাৰি জিকা টিহু নেমু টেঙা প্ৰনছ এটো মিছা মাছটো মানে আৰু ভাঙুন মাছ এইখিনি আজি বজাৰৰ পৰা আনিছে মই আজি এতিয়া মই লাঞ্চত প্ৰনছখিনি বনাম এয়া আপোনালোকক দেখুৱাইছো আৰু প্ৰনছখিনি বনাম গুটে মানে এই জিকা মৰিচাৰ ঠাৰি আলু আৰু ভাত কেৰেলা এই গুটেইখিনি দি পেলাই মই গুটে সবজি পাচলিখিনি মিক্স কৰি মই প্ৰনছ বনাম কিয়নো মোৰ সৰুজনী ছোৱালীয়ে এনেকৈ বনালেহে ভাল পায় তাই খাই পেলাই সেইকাৰণে মই এনেকৈ বনাম আজি আপোনালোকক দেখুৱাইছোঁ আৰু মই কিহত বনাম কুকাৰত বনাম প্ৰনছটো মই এয়া আপোনালোকক দেখুৱাই দিলোঁ এয়া মই কুকাৰটো বহালোঁ আৰু এয়া তেল দি আছোঁ কুকাৰত মিঠাতেল দিব মিঠাতেল দিলে ভাল লাগে খাই আৰু মই এতিয়া তাত পিঁয়াজ নিদিওঁ মই কালজিৰা দিম কালজিৰা দিলোঁ তাৰপিছত মই কুকাৰটোতে অলপ জিৰা আৰু ধনিয়াৰ পাউডাৰ মই মিক্স কৰি লৈছোঁ এইখিনি মই ইয়াত দিম এনেকৈ দিম মই 2 চামুচ দিছোঁ 2.5 চামুচ দিম এতিয়া 2.5 চামুচ দিছোঁ কাৰণ কিয় আমাৰ 4টা মানুহ সেইকাৰণে মই মোৰ হাজবেণ্ড আৰু মোৰ 2জনী ছোৱালী সৰুজনীয়ে এনেকৈ বনালে ভাল পায় কাৰণে মই এনেকৈ বনাইছোঁ আপোনালোকক কেনেকুৱা হয় মই বনাই পেলাই পিছত মই ৰেচিপিটো দেখুৱাম আগতে মই গোটেই পাচলিখিনি দি দিলোঁ হালধি দিব তাৰপিছত মছলাখিনি মই তেলতে দি দিছিলোঁ তাৰপিছত এতিয়া মই নিমখ দিম নিমখ আপোনালোকে আন্দাজমতে দি দিব ময়ো আন্দাজমতেই দি দিওঁ এতিয়া মই প্ৰনছখিনি দিম এনেকৈ মই অলপ সময় ভাজিম গোটেইখিনি মিক্স কৰি 5 মিনিটমান ভাজি ল'ব এতিয়া মোৰ 5 মিনিট ভজা হৈ গৈছে এতিয়া মই ইয়াত পানী দি দিম একদম চিম্পল কাৰণ ইহঁতে তেল বেছি নাখায় ছোৱালীকেইজনীয়ে সেইকাৰণে মই এনেকৈ চিম্পলকৈ সদায় সিহঁতক বনাই খাওঁ এতিয়া মই অলপ পানী দি দিম এয়া হৈ গ'ল তাৰপিছত গেছটো মই চিমত দিম আৰু তাৰপিছত আৰু এটা চিটি মাৰিলে মই বন্ধ কৰি দিম চিমত দিম মোৰ ডাঙৰজনীৰ কাৰণে আকৌ মই ৰৌ মাছ বনাবলগীয়া আছে কাৰণ তাই ৰৌ মাছ খাই খুব ভাল পায় ফ্ৰিজত যিটো ৰৌ মাছ আছিলে তাই দেখি আছে তাই কৈছে মোক ৰৌ মাছ যিটো বনাই দিয়া সেইকাৰণে মই আকৌ এতিয়া কাইলৈ ৰৌ মাছ বনাবলগীয়া হয় তাই বিলাহীটো খুব ভাল পায় খাই গোটেইবিলাক চব্জি দি বনালে তাই ইমান ভাল নাপায় সেইকাৰণে মই এতিয়া অকণমান পিঁয়াজ দি বিলাহী আৰু আলু দি কাইলৈ এতিয়া অকণমান এনেকৈ মই ভাজি লওঁ তাৰপিছত ইয়াত অকণমান মই এতিয়া বিলাহী আলু
জিৰা ধনিয়া অকণমান পাউডাৰ দি দিওঁ, যিহেতু সিহঁতে মাছৰ জ্বলাটো বেছিকৈ ভাল পায় দুইজনীয়ে, সেইকাৰণে মই তেনেকৈয়ে বনাই দিওঁ। সিহঁতে যেনেকৈ ভাল পায় তেনেকৈয়ে বনাই দিওঁ। ইফালে সেই মিঠা মাছটোকে বনাইছিলোঁ, সেইটো মোৰ ভালকৈ মাৰিলে অকণমান সময় ভাজি নিমখ হালধি দিলোঁ। এতিয়া অকণমান ৰঙা কাশ্মীৰী ৰেড চিলি পাউডাৰ দিওঁ, অকণমান হালধি দিওঁ। মোৰ তেলটো কম হৈছে, কাৰণ কিয় সিহঁত দুজনী তেল বেছি দিলে সিহঁতৰ সেইটো আকৌ প্ৰব্লেম, তেল সিহঁতে খাব নিবিচাৰে। সেইকাৰণে আমাৰ ঘৰত ৰাতিপুৱা সদায় শুকান ৰুটি খাব লাগে। আমাৰ হাজবেণ্ড ৱাইফৰ মন গ'লেও আমি খাব নোৱাৰোঁ। কেতিয়াবা আলহী আহিলেহে লুচি ভাজি বনালে তেতিয়া মই দুখনমান লুচি খাব পাৰোঁ। এতিয়া মই পানী দি দিম, পানী দি অলপ সময় ঢাকি থ'ম। 5 মিনিট হৈ গ'ল। 5 মিনিট মই ঢাকি দিছিলোঁ। এতিয়া ঢাকনখন উদঙাই মই মাছটো দি দিলোঁ। মাছটো দি পেলাই মই এতিয়া একেবাৰে চিমত থৈ দিম। তাৰপিছত মই আপোনালোকক একেলগে দেখুৱাই দিম। মোৰ লাঞ্চটো ৰেডি হৈ গ'ল, মই বনাই পেলালোঁ। এয়া মিছা মাছ মই কুকাৰত বনাইছিলোঁ, এয়া আপোনালোকক দেখুৱাইছোঁ, এনেকুৱা হৈছে। আৰু এইটো এটা ৰৌ মাছ এটা বনাইছিলোঁ ডাঙৰ ছোৱালীজনীৰ কাৰণে, তাইৰ কাৰণে এইটো বিলাহী আৰু আলু দি পেলাই, আৰু দাইল আৰু তিতা কেৰেলা ভাজি, আৰু এইটো বনাইছোঁ এটা বৰ ভাজিছোঁ, মানে যিবিলাক মই মিছা মাছটো কাটোতে যিবিলাক আগৰ ষ্টিক্সবিলাক আছিলে সেইখিনি মই কেঁচিৰে কাটি দিছিলোঁ, আৰু কাটাৰ পিছত মই পেলাই দিয়া নাছিলোঁ। সেইখিনি অকণমান সময় তিয়াই থৈ ভালকৈ ধুই পেলাই, ৰাতিৰ ভাত আছিলে অলপ, সেই ভাতখিনি মিক্সিত মাৰি পেলাই মই এইটো মিছা মাছ দি বৰ ভাজিছোঁ। আপোনালোকে ট্ৰাই কৰি চাবচোন, ভাল পাব খাই পেলাই। দুপৰীয়া লাঞ্চটো কৰি পেলাই অকণমান ওলাই গ'লোঁ। যেনেকৈ অকণমান মোৰ বজাৰ আছিলে, কাইলৈ যেনেকৈ লকডাউন, পৰহিলেও লকডাউন আমাৰ ইয়াত, সেইকাৰণে মই বস্তু কেইটামান কিনি আনিলোঁগৈ গৈ পেলাই। ইহঁতে আম ভাল পায়, ফ্ৰুটছ ভাল পায়, সেইকাৰণে মই কেইটামান ফ্ৰুটছ কিনি আনিলোঁ। আটা নাছিলে, আটা কিনি আনিলোঁ, আৰু চানা ভাল পায়, আকৌ দৈ অকণমান লাগে আমাৰ হাজবেণ্ড ৱাইফক, সেইকাৰণে মই এপেকেট দৈ লৈ আহিলোঁ। যেনেকৈ মোৰ মিষ্টাৰে এবাৰ মানে ওলাই গ'লে আৰু সময় নাথাকে, সেইকাৰণে ময়েই গৈ পেলাই এইখিনি আনিবলগীয়া হয়। আৰু এতিয়া মই ইয়াতে আজি মোৰ ভ্লগটো সামৰিছোঁ, কাৰণ মোৰ খুব মূৰ বিষাইছে। মই একাপ এতিয়া চাহ বনাই খাব লাগিব কাৰাকৈ, আৰু ইহঁতক ফ্ৰুটছ কাটি দিম। আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কোনোবা যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব।